ওই ফটাকানি ওই পুতুকন ওই মাহেত পাপাহেত ঘূৰি নহালৈকে আজি আমি গোটেইকেইটা একেলগে থাকিম দেই ওই আনকালেচোন সেই একেলগে থাকো আজিহে নে কিবা ফটাকানিয়ে কথাটো বুজিয়ে পোৱা নাই ওই পাপাহেত ঘূৰি আহোঁতে আজি বহুত দেৰি হ'ব বোলে তো ওই বহুত ৰাতি হৈ যাব বুলি কৈছে ওই অকৰাহেত ওই মোদী মিটিঙত বহুত দেৰি নাথাকে নহয় ওই আহিব 10-15 মিনিট কিবা ভাষণ দিব খুব বেছি থাকিলে থাকিব আধা ঘণ্টা তাৰপিছত যাবগে ওই মোদী যোৱাৰ পিছত মাহেতে মিটিঙত কৰিব কি ফটাকানি মোদী কি সোনকালে আহিব বুলি ভাবিছ নেকি মোদী আহি পাওঁতে কমচে কম 3-4টা বাজিব তাৰপিছত সেই ভাষণ চাখন দিওঁতে তোৰ মানে 5টামান বাজিবই তো আকৌ গাড়ী বিচাৰিবলৈ আছে মামুলি হাজাৰ গাড়ী হ'ব নেকি তাত কোনখন বাছত গৈছিলে ওই যোৱা মানুহে পাহৰিয়ে থাকিব গাড়ী চাৰি বিচাৰোতে চাগে 7টা 7:30 বাজিব ওই ঘৰ আহি পাওঁতে ৰাতি 10টা 11টা বাজিব গম পাইছ ফটাকানি ক'ত হাজাৰ ওই লাখ গাড়ী হ'ব আমাৰ এই অকমানি চুবুৰীটোৰ পৰা 160খন গাড়ী গৈছে তই চিন্তা কৰচোন গোটেই আপাৰ আছামৰ পৰা কিমান গাড়ী আহিব জানো পাই কি মৰিবলৈনো গৈছে পাপাহেত মাহেত মই হ'লে নাযাওঁ দেই মোক কোনে চাই আনক চাবলৈ যাম যে ওই লাখ যদি গাড়ীয়ে হয় ওই মানুহটো কোটি হিচাপত হ'ব ওই কেনেবাকে কাৰোবাৰ গছকত পেটু ভোন ওলালে ৰক্ষা কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম ৰাম শ্ৰী কৃষ্ণই বাসুদেৱাই শুনিছে দৈবকী নন্দনাই সহনন্দ বোলো শুনিছে নাই শ্ৰী কৃষ্ণই বাসুদেৱাই দৈবকী নন্দনাই এই মানুহটো মানে বোলো শুনিছে নাই মাতি আছো শুনিছে নাই মাতি আছো তই পিছে দেখিছনে নাই মই কিবা এটা গাই আছো কিহৰ হোৱা সময়ত খোৱা কথা পাতি থাকিবলৈ আহিছে এতিয়া কি সেই কীৰ্তনৰ শ্লোক গাই থকা সময় নেকি ইয়াত যে সেই ভৰিকেইটা দাং খুৱাই ওপৰলৈ চাই সপোন দেখি শুই আছে আজি কেলে মিটিং আছিলে নহয় পাহৰি থাকিলে হপায় নাই পাহৰা নেযাওঁ বুলিয়ে নগলো আকনো তেতিয়াহ'লে পেটুৱাক কালি যাম বুলি কেলে কৈ পঠিয়াইছিলে নেযাওঁ বুলি কোৱাহেঁতেনো কেনেকে বল বুলি চিনা জোকৰ গতে লাগি থাকিলেহেঁতেন গম পাইছনে নাই পোৱা পিছে সেইটো কথা সেইটো কাৰণে মানে যাম বুলি কৈ দিলে আৰুনো কি মোদীক চাবলৈ যাম যে মোকনো কেইটা মানুহে চাবলৈ আহিছেহে বোলে গাড়ী ভাড়া ফেৰি দিব খোৱা ফেৰি দিব যিমান ফেৰি দিলেও পকেটৰ 500 টকা এটা খৰচ হ'বই এনেও যিখনে চৰকাৰ সেইখনে দৰকাৰ যিখনে চৰকাৰ নাহক কিয় সেইখন চৰকাৰ নিমখ খাব লাগিবই গতিকে কাৰো গুণ গান গায়ো লাভ নাই কাৰো মিটিঙত গৈও লাভ নাই ঘৰৰ মানুহ ঘৰত সোমাই থকাই ভাল ফটাকানি মুনুকন নহয় জানো এইটো মাতটোতো তাৰ নিচিনা লাগিছে ভিতৰতে আছো সোমাই পুতুকন আৰু কণপিতো ইয়াতে আছ মানে তো কি কৰিবি আৰু ঘৰতো মানুহ নাই অকলে থাকিও আমনি লাগিছে এনে থকাতকে বোলো ফটাকানিহঁতৰ ঘৰলৈকে ওলাই যাওঁ বুলি ওলাই আহিলো ঘৰত মানুহ নাই পাপাহেত কলে গ'ল আকৌ তহঁতৰ পাপা মা নাই যোৱা নেকি কেলে আজি মোদীক চাবলৈ যোৱা কথা আছিলে নহয় মোদী মিটিং আছিলে নহয় আজি তালৈ নগ'ল নি নগ'লতো পাহৰিয়ে থাকিলে নেকি তেতিয়াহ'লে আমাৰ পাপাই পাহৰি থকা নহয় মনত থাকিলেও নাযায় মুনুকনৰ বাপেকডাল যিডালহে চিকতা হাগি 3বাৰ উলটি চোৱা মানুহ হয় আৰু মিটিঙত গৈ পইচা খৰচ কৰিবলৈ যাবনে কণপিতো মোক আছে বুলিয়ে তেনেকুৱা জাহা তাহা কথা নকবি দেই একে ঘুচাই 32টা দাঁত মাটিত পেলাই দিম আকৌ কুল ডাউন বাবা কুল ডাউন ইমান পটককে তহঁতৰ খংবিলাক উঠি যায় নে দেখিছ নাই তই এইডালে কেনেকুৱা কথা কৈছে আকৌ খং নুঠিবলৈ বাদ দে নাই এইবিলাক গোটেইকেইটা লগ লাগি এজেগাৰ পৰা আহোঁগে বল কলৈ যাবি বিলৰ পাৰৰ পৰা আহোঁগে বল ৰবাব টেঙা পকিছে নহয় বিলৰ পাৰত বৰ ধুনীয়া ৰবাব টেঙা দুজোপা আছে সেইকেইজোপা পকিছে চাগে এতিয়া গৰমত ৰ'দত বহি জলকীয়া নিমখ লগাই ৰবাব টেঙা খাই মজা লাগিব কিন্তু বল গৈ আহোঁগে হয়তো ৰবাব টেঙা কথা পাহৰিছিলোৱে বল গৈ আহোঁগে বল ফটাকানি ভেবেলাকো লগত লৈ যোৱাহেঁতেন ভাল হ'লহেঁতেন ন এতিয়া সেইডাল ঘৰত আছে নে নাই কোনো ঠিকনা নাই আহোঁতে মাতি আনিম বল খাবলৈ পালে হৈছে বল মোদীয়ে আমাৰ গাঁওখন একেবাৰে নিহপালি যোৱাই দিলে দেই অৰুণোদয় পইচা নেপাম বুলি ভয়তে গোটেই মানুহখন পুঠি মাছ উজোৱা দি উজাইছে মোদী মিটিঙলৈ মাক কচম কৈছো পুৰি খাবলৈ গাঁৱত আজি মানুহ এটা নাইকিয়া হলো তীখৰ কি অকলে হাঁহি পগলা গতে গৈ আছ কলে যাওঁ ন কলে যাবি নোৱাৰো হয় পালোৱান দাহঁতৰ ঘৰলৈ যাওঁ বুলি ওলাই আহিছিলো তই পিছে কলৈ যাওঁ ময়ো সেই পালোৱান দাহঁতৰ ঘৰলৈকে যাওঁ হয় নেকি তেতিয়াহ'লে একেলগে যাব পাৰিম দেখিছ ভেবেলা আজি গাঁৱত মানুহ এটাও দেখি পাবলৈ নাইকিয়া হ'ল চব মোদী মিটিঙলৈ ঢাপলি মেলিলে হয়তো মিটিঙৰ কথা মই পাহৰিছিলোৱে তীখৰ আমি পালোৱান দাহঁতৰ ঘৰলৈ গৈ আছো হয় পালোৱান দাহঁত ঘৰত আছে জানো সিহঁতিও মিটিঙলৈ গ'ল নেকি ঠিকনা নাই কণপিতো দেখিছ কেনেকুৱা লমে ৰবাব টেঙা লাগি আছে টেঙাকেইটা দেখিয়ে কিবা মোৰ লোভ পানী টপৰকেহে পৰিবলৈ ধৰিছেও ফটাকানি ৰবাব টেঙা নিবলৈ আহিছো হয় পাৰিবি কেনেকে এতিয়া তলতচোন এটাৱে নাই ফটাকানি তই উঠিব পাৰ নহয় উঠি যা নহলে অকল মইহে পাৰো নেকি কিবা পুতুকনো উঠিব পাৰচোন বল পুতুকন আমি দুইটা উঠিম
বল হেই এইটো কি অকৰা নিচিনা কৰি থাকনো জানইছ মই ভালকে গছত উঠিব নেজানো বুলি সৰু সুৰা গছলে উঠিব পাৰো বাৰু ইমান ডাঙৰ মস্ত গছডালত মই উঠিব পাৰিম নেকি হা ফটাকানি উঠ একো নহয় তই জানো কাৰণেহে কৈছো আমি গিটা তলত থাকিম নহয় কেনেবাকে খহি পৰিলে থাপ মাৰি ধৰিম বাৰু তোক পৰিবলৈ নিদো নহয় কিবা পৰিলেও থাপ মাৰি ধৰিম চাবি আকৌ সিবাৰ লিচু খাবলৈ যোৱাৰ আগতে মোক এৰি থৈ নপলাবি তহঁতি আকৌ কিবা এটা বিপদৰ উমঘাম পালে মোক গছৰ ওপৰতে এৰি থৈ ল'ম আৰু নেযাওঁ চুচৰাই বগৰাই তোকো লগতে লৈ যাম অকলে নেযাওঁ দে ফটাকানি সোনকালে উঠ বেলি লহৰীয়ালে দেখিছ নাই এনেকে গুণাগুটা কৰি থাকোতে নহলে ইয়াতে গধূলি হব এতিয়া এনেও বিলৰ পাৰৰ জেগাবোৰ ভাল নহয় বুলি শুনি থাকো কেনেবাকে ভূত চুত ওলাব লাগিলে খাবি তেতিয়া ৰবাব টেঙা পতাপত উঠ যা হেই এইটো উঠিছো ৰবাব টেঙা খোৱাৰ আগতে ভয়টো কেলে খুৱাই দিছ ভাল কথা কৈছ তই হাগি তিনিবাৰ উলটি চোৱাতে বিনা কামত পইচা খৰচ কৰিবলৈ যাবনে নহয় মিটিঙলে অহা যোৱা খোৱা বোৱা চব ফ্ৰী বোলে আৰু পালোৱানদা যিটো বস্তু ফ্ৰীত পালে আলকেটাও চুবাই চাব হেই অহা যোৱাহে ফ্ৰী খোৱাটো ক'ত ফ্ৰী দিব আৰু খোৱাটো দিলেও সেই আহিব টাইমত খিচিৰি অকমান দিব আৰু কিডাল দিব গোটেই দিনৰ দিনটো ঠাণ্ডা পানী খুৱাই বহুৱাই থব আৰু এটা কথা কি জানো ভেবেলা কি বা কলেহে জানিম আকৌ তই সৰু হৈ আছ নকওঁ দে এতিয়া পিছত কেতিয়াবাকে কম মিটিঙত লছ হ'ব বুলি নগলো যোৱাহেঁতেনে ভাল আছিলে দেই খানাটোকে গহিনা খাব পাৰিলোহেঁতেন ঘৰতো আজি কাম বন নাই এনে শুই থকাহে হৈছে আৰু আমাৰ এইডালি কামলৈ ওলাই গ'ল বুলি ভাবিছিলো খাই বৈচোন গছৰ তলত শুইহে আছেহি পালোৱান ৰাতিপুৱাই দমৰা গৰুৱে দেৰিব নোৱাৰাকে এঠালি মাৰি পানী গছৰ তলত শুই আছ যে কামলৈ কেলে নগলি পিতাই আজিতো কোনে কামত লগাব আজি আকৌ তোক সেই কামত নলগাবলৈ আজি কিবা কি শ্ৰমিক দিৱস নেকি পিতাই তইও মানুহ মাৰি দিবি দেই কেলে আজি কেলে মিটিং নাই গাঁৱৰ মানুহ গোটেই সোপাচোন ৰাতিপুৱা সেই মিটিঙলৈকে গ'ল মানুহ নাইকিয়া ঘৰত মোক কামত লগাই থৈ যাবনে বাৰু তেতিয়াহ'লেচোন আমি দুটাও মিটিঙলৈ যোৱাহেঁতেনে ভাল আছিলে মইচোন যাম বুলিয়ে কৈছিলো তইহে আকৌ নেলাগে বুলি হুলস্থুলখন লগালি এতিয়া যোৱাহেঁতেনে ভাল আছিলে বুলি ক'লে কিডাল হ'ব পালোৱানদা মিটিঙলৈ নগ'ল নেকি নগলো তোমালোকেও নগলা নেকি নাই নগলো ভেবেলা তোৰ বাপেৰেহেঁত গৈছে নে কি হয় মিটিঙলৈ ভাল কথা কৈছে দাদাই ৰাতিপুৱা 5টা বজাতে সাজি কাচি একেবাৰে ফিটিং ক'ত নাযাব মিটিঙলৈ গছত উঠিবলৈকে পোৱা নাই কিবা গছজোপা হিলি যোৱা নিচিনা লাগিলে যে মাটিডোখৰ হেঁতি হিলি যোৱা নিচিনা লাগিলে নহয় হিলিয়ে আছে আয়ুমা ওপৰৰ পৰা এইকেইটা নিজে নিজে কেনেকে হৈ পৰিলে ফটাকানি গছজোপা নিজে নিজে হিলি গৈছে সেই হিলি যাওঁতেহে হৈ পৰিলে যেন লাগিছে বতাহ নাই বৰষুণ নাই গছজোপা আকৌ নিজে নিজে কেলে হিলি গৈছে বৰ আচৰিত কথা নহয় ভগৱানে আমাৰ দুখ বুজিছে সেইটো কাৰণে নিজে নিজে হিলি গৈছে ফটাকানি হাইটো মেকুৰী ক'ত দেখিলি মানে হাইটো ওপৰলে চা ক'ত ওপৰত মেকুৰীডাল আছেগে এইতে মানুহ মাৰি দিব দেই পগলা তই নিজেও ভয় খাই মৰিবি আমাকো ভয় খাই মাৰিবি দেই ক'ত মেকুৰীডাল দেখিলিগে সঁচাকে এতে ভয় খাই মাৰিব দেই তহঁতি বিশ্বাস নকৰ নে ফটাকানি সপতছে মই দেখিছিলো কোলা মেকুৰী এটা কোলা মেকুৰী তাকো সেই গছৰ ওপৰত পগলা বতাহ আহি গছজোপা হিলিছিলে চাগে সেইটো কাৰণে ৰবাব টেঙাকেইটা হৈ পৰিলে জানো দেই চকুকেইটাই বেয়া নে মোৰ সঁচা সঁচিকে দেখিছিলো ভগৱানেহে জানে ফটাকানি মানুহ আছো 4টা টেঙা 3টাহে পৰিলে আৰু এটা ছিঙিলে হ'ব যা পতাপত ছিঙ যাওঁগে আৰু ঘৰলে এইবিলাক এনে মাথা গৰম কৰি থাকি লাভ নাই আৰু অকমান দেৰি আছে নহলে এতে কোলা ভূতো দেখি পাব ফটাকানি যা আৰু এটা টেঙা ছিঙিলে হ'ব 4টা লৈ যাওঁ এটা তাৰপা বহিলে পুৰা ডকচি খাম যা সোনকালে পাৰগে যা এইটো ভাগৰ এবাৰ আকৌ কি হ'ল হাইটো দেখিছ তহঁতি মোৰ কথা বিশ্বাস নকৰ হৈছিলে সেই মেকুৰীটো এবাৰ ভূত হৈ গ'ল ভনগীতা ভূত হৈ গ'ল বুলি চাই থাকিব নালাগে সেইটো সঁচা সঁচি ভূতে পলা ইয়াৰ পৰা পলা টেঙা চেঙা বাদ দে এতিয়া ফটাকানি সেইডালক চাই থাকিব নালাগে সোনকালে পলা বাপৰে বাপ এইটোক বাৰু আজিহে দেখিবহি লাগে নে আজি এনে ঘৰত পাপাও নাই মাও নাই কেনেবাকে এতিয়া ধৰিব লাগিলে কি হ'ব এতিয়া পুতুকত ফটাকানি জহনীটো ওপৰৰ পৰা নামি আহিছে সোনকালে পলা সঁচাকে দে আজি পাপাও নাই মিটিঙলৈ গ'ল জহনী মা ভূতটো আজিহে ওলাবলৈ পালে নে পুতুকান এনেকে দিনে পোহৰে ভূত ওলাই জানো কি ওলাই জানো বুলি ক'বলৈ আহিছ এইটো ওলাই খেদি আহি আছে আকৌ বাপৰে এইটো ওচৰে পালেহি পলা সোনকালে পলা কিমান পলাবি তহঁতি কিমান পলাবি গৈ আছো বাপৰে বাপ গুলি বৰাবৰ এইটো কি পাৰ হৈ গ'ল সোনকালে পলা খেদি আহিছে আৰু এটা পাৰ হৈ গ'ল যে ইমান গুলি বৰাবৰ কি পাৰ হৈ গৈছে চাউত
পালৱান্দা ইমান গুলি বৰাবৰ কি পাৰ হৈ গ'লে কিটা ধৰিবই নোৱাৰিলো দেই সঁচাকে ঐ কেনেবাকে ভূত পোৱালি নহয়তো ঐ ভূত পোৱালিহে এনেকে চকুৰ পচাৰতে পাৰ হৈ যায় বুলি শুনিছো হাই তাইতো এই দিন দুপৰতে কিহৰ ভূত পোৱালিডাল ওলাব হয় আইও বাপৰে ঐ এইটোচোন মুনুকণ আৰু এটা কথা নহয় ইয়ালে ৰবাব টেঙাকেইটা ক'ৰ পৰা আহিলে ৰবাব টেঙাকেইটা আকৌ ইয়ালে ক'ৰ পৰা আহিলে বা আচৰিত কথা কিন্তু দেই পালৱান্দা হাইটো আৰু এটা দৈ দৈ আহি আছে এইটোচোন একদম গুলি বৰাবৰ আহিছে ইয়াকে ৰখোৱা যাওক কণপিত লাহে 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 ৰবাচোন ৰবা কি হৈছে ৰবা পালৱান্দা আঁতৰি দিয়ক হেই এইটো ৰবাহে পালৱান্দা বৰ বেলেগ খেদত দিছে কৈছো নহয় একদম গুলি খেদত দিছে আমাক কণপিত কোনে খেদিছে তোমালোকক এই পালৱান থাকোতে তোমালোকক খেদিবলৈ কোনে সাহস কৰিছে হে পালৱান্দা এইটো যিটো বস্তুৱে খেদি আহিছে আপোনাক পালক মুহাই পেলাব মা কসম বৰ ডেঞ্জাৰ বস্তু দেই পালৱান্দা জহনি মৰা কি হৈছে আচল কাহিনীটো নকওঁ কিয় গোটেই কাহিনীটো ক'লে মানেহে বুজি পাম এনেকে এডখৰীয়াকে কথা ক'লে ক'ত বুজি পাম আৰু কণপিত প্ৰকৃততে কাহিনীটো হৈছে কি পালৱান্দা আমিনোকে নহয় ন এই বিলৰ পৰা গছজোপাত মানে ৰবাব টেঙা ছিঙিবলৈ গৈছিলো মানে ৰবাব টেঙা খাবলৈ আনিবলৈ গৈছিলো আপোন তেতিয়াহে মোক এই ঠাই মানে তহঁতি অকলে অকলে গৈছিলি সেই এইটো ৰ' কথাখিনি ক'বলৈ দে তাৰপিছত কি হ'ব ফটাকানি গছত উঠিবলৈ লৈছিলেহে সেই টাইমতে ৰবাব টেঙা জোপা নিজে নিজে এনেকুৱা হিলিবলৈ ধৰিলে গম পাইছেনে হিলি হিলি ধাপ ধপ ৰবাব টেঙা নিজে পৰিবলৈ ধৰিলে জহনি মৰা কিবা কাহিনী কৈ আছ নে সঁচা কথা কৈ আছ মোৰতো কথাবিলাক শুনি কিবা কাহিনীহে লাগিছে কাহিনী বুলি ক'বলৈ আহিছ আমাৰ লগত থকাহেঁতেনহে গম পালিহেঁতেন কণপিত তাৰপিছত কি হ'ল কোৱাচোন কোৱা তাৰপিছত কেলে হিলিছে বুলি মই গছজোপা ওপৰলৈ চাওঁ দেখো বৰ ডাঙৰ কোলা মেকুৰী এটা বহি আছে তাৰপিছত মই সেইটো দেখি পানি পুতুকণহঁতক কৈছো মোৰ কথা সিহঁতে বিশ্বাসে নকৰে তাৰপিছত তেহেঁতি যেতিয়া ওপৰলৈ চাই দিছে তেতিয়াহে দেখিছে মেকুৰীটো নাই বৰ ডাঙৰ কোলা ভূত এটা একদম হাত চাত মেলি আমালৈ চাই আছে নহয় পালৱান্দা কি আচৰিত কথা এই দিন দুপৰতো ভূত ওলাই নে ল'ৰাৰ পৰা বুঢ়া হলো মূৰত মৰিহালি ল'ব হ'ল আজিলৈকে মই কিন্তু দিনত ভূত ওলাইছে বুলিও শুনা নাই ভূত কিন্তু মই দেখিও পোৱা নাই পালৱান্দা এই ৰবাব টেঙাকেইটা ইয়ালৈ কোনে আনিলে তাকেতো আমিও চিন্তা কৰি আছো ৰবাব টেঙাকেইটা ইয়ালৈ কোনে আনিলে তাৰ মানে সেই কোলা ভূতটো আহি ইয়াৰ পালেহি হৈ থকা ৰবাব টেঙাকেইটা এইকেইটাতো আছিলে কি পালৱান্দা সেই ভূতকেইটা হোৱা ৰবাব টেঙাকেইটা এইকেইটাই আছিলে ভেবেলা এইকেইটাও কেনেকে পলাইছে চা পিতাই এইকেইটাই কি কৈ থৈ গ'ল কিবা বুজিলি নে মই হলে কিন্তু একো নুবুজিলো দেই হেল্ল' গাইজ ভিডিঅ'টো আজিলৈ ইমানেই এই পিছল ভূতৰ সম্পূৰ্ণ কাহিনীটো চাবলৈ অপেক্ষা কৰক ইয়াৰ পিছৰ খণ্ডটিলৈ ভিডিঅ'টো চাই কেনেকৈ পালে জনাবলৈ নাপাহৰিব আকৌ আৰু যদি চাই ভাল পাইছে তেতিয়া লাইক এটা মাৰি দিবলৈ অকণমানো নাপাহৰিব আৰু আপুনি যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব আকৌ এটা পিছল ভূতৰ কাহিনীৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ তেতিয়াহ'লে বাই বাই